নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই পম্পীয়ে সকলোকে স্বাগতম জনালোঁ। আজি লক্ষী পূজাৰ কেনেদৰে ঘৰত পালন কৰোঁ সেইখিনি দেখুৱাবলৈ আগবাঢ়িছোঁ। আৰু লাডুৱে এয়া পথাৰলৈ চাকি দিব যাব ওলাইছে লক্ষী পূজা বুলি। পল আৰু লাডুৱে চাকি দিব যাব ওলাইছে কৌশিক। আমি এতিয়া পথাৰলৈ গৈ আছোঁ, পথাৰ পোৱা নাই, পাম আৰু গৈ আছোঁ। এইফালে আমাৰ চিকলিৰ এটা চেনেল আছে বৃষ্টি ব্লগ বুলি, আপোনালোকে সকলোৱে চাব। মোৰ ভইচটো শুনা পাইছে নাই? বহুত বচা দি আছে। চিকলি কি তোমাৰ চেনেলটোৰ নাম কি? বৃষ্টি ব্লগ আপোনালোকে চাব, মানে নতুনকৈ খুলিছে চেনেলটো। এইফালে তাই একদম ধুনীয়াকৈ চাকি জ্বলাবৰ কাৰণে চাদৰ মেখেলা পিন্ধিছে আৰু সেইটো আমি সকলোৱে এইফালে গৈ আছোঁ। চাই থাকক এতিয়া। পথাৰ আহি পাই গ'লোঁ আমি এতিয়া। পল আৰু লাডুৱে নামি গৈছে এয়া পথাৰলৈ চাকি দিবলৈ। পল গৈছে, লাডু গৈছে, তাৰপিছত চিকিলি গৈছে আৰু কৌশিক গৈছে এয়া চাকি দিবলৈ। অৱস্থা চোৱা। এয়া আমাৰ লাডুৰ ধুতি খুলি গ'ল, পথাৰতে পৰিলে। এয়া কৌশিকে ধুতিখন পিন্ধাই দিলে। আহিবিনে? এয়া লাডুক কোচত দাঙি লৈ গৈছে লখিমীয়ে। ধুতি খুলি অৱস্থা বেয়া লাডু।
আমাৰ লক্ষ্মী পাঁচালি পঢ়িবলৈ লৈছে। ভণ্টিয়ে প্ৰসাদ দিব লৈছে। আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব